নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো মোৰ অন্য এটি ভিডিঅ'ত বহুত দিনৰ মূৰত আহিছো আজি থালিখন আপোনালোকক অকমান দেখুৱাম তাৰ আগতে মোৰ ফুলৰ বাগানখিনি দেখুৱাই লম অকমান দে ইমান ধুনীয়া ধুনীয়া ফুল ফুলি আছে হেকানে অকমান দেখাই লৈছো আপোনালোকক আজিৰ থালিখনত বহুত ধুনীয়া ধুনীয়া শাক সবজি আছে বাৰীৰ শাক পাচলি আৰু মেডিচিন টাইপৰ শাক সবজি আছে হেকানে আপোনালোকে হেখলৈকে চাব মই আপোনালোকক সিম্পল ষ্টাইলত মই আজি থালিখন দেখুৱাম আপোনালোকক প্ৰথমতে এতিয়া মই পটল বাকলি কিটা গুছাই লৈছো আৰু পটল বনোৱা নহল এনে গুছাই থৈ দিলো আৰু মই যেহেতু কাইলে ডিউটি আছে ডিউটি দিম বুলি মই থৈ দিলো আৰু হেনেকে এতিয়া বিনখিনি বইল কৰি লম ইয়াতে মই পানী অকমান দি পেলাই নিমখ অকমান দিম বেছি নিদু পানী অকমান দিম হুকুৱাই দিম একেবাৰে তেতিয়া ভাল লাগিব খাবলৈ নহলে হোৱাত নাইকিয়া নিচিনা হৈ যাব এখিনি মই বইল কৰি লম 10 মিনিট মানৰ কাৰণে এতিয়া হৈ গল আৰু তাৰপিছত নিমখ অকমান কম হৈছিলে সো নিমখ অকমান দি দিলো আৰু এনেকে হুকান জলকীয়া পুৰি লৈছিলো পিটিকি দিছো ইয়াতে এনেকে পিটিকি খালে ভাল লাগে বহুত টেস্টি হয় এনে নরমাল খোৱাতকে এনেকে অকমান কিবা এটা কৰি খালে ভাল লাগে ন আৰু বিনটোনো ভাল বস্তুৱে হয় আৰু কিমান ভাজি খাম কিমান হেনেকে সিম্পল কে খাম দাইলটো দি খাম বাৰু এনেকে খাই বেছি ভাল লাগে আৰু ইয়া দেখিছেনে কি হয় কাটালু হয় এটো দেওবাৰ বজাৰৰ পৰা আনিছিলে এনেকে আমি মাজে মাজে খাও দে এটো বস্তু ভালে লাগে খাবলৈ সবে নেখায় কিন্তু মা মই বেছিকে খাও হেকানে মাজে মাজে বনাই দিও আৰু এখিনি এতিয়া ধুনিয়াকে কাটি লম বাকলিখিনি গুছাই লম বাকলিখিনি গুছালে ভাল হ'ব আৰু বাকলিটো থাকিলে খাবলৈ ভাল নহয় টেষ্টটো নাইকিয়া নিচিনা হৈ যায় আৰু কামুৰি পালে আৰু ভাল নালাগে ন হেকানে এটো ধুনিয়াকে বাকলিখিনি গুছাই লৈছো মই এনেকে কাঠালুটো আমি এনে নরমালি মাঘ বিহুতে খোৱা হয় ন বেছিকে এনেকেটো সবজি তবজি বনাই খোৱাটো অকমান কমে হয় বাৰু ন আগতেটো এনেকে খাইছিলো আমি সবজি খোৱাটো ইমান নেজানিছিলো বুলিয়ে ক'ব লাগিব আৰু আমাৰ ঘৰত প্ৰায় থাকে মানে এটো বস্তু আগতে মা ঘৰত আৰু ইয়াত নাই বাৰু জেগাও নাই ৰুবলৈ হেনেকে আগতে বহুত খাইছিলো এটো বস্তু আমি আৰু মাঘ বিহুতে বেছিকে খোৱা হয় দে কিন্তু এনেকে নরমালি খোৱা হোৱা নাছিলে বাৰু এতিয়া এইখিনি কুকাৰত দি মেলি অকমান নিমখ হালধি দি মেলি হিজাই লম আৰু মই ভিডিওটো বাহিৰতে কৰি আছো দে এবাৰ বহুত কষ্টকে আজি ভিডিও বনাইছো বাহিৰত দেখুৱাইছো আৰু ভিতৰত হিজাই মেলি আকৌ বাহিৰত দেখুৱাইছো কাৰণ ভিতৰত বহুত পোহৰটো কম হয় ভাল নহয় আৰু লাইট থাকিলেও মানে ভাল নহয় ন এনেকে সানলাইটৰ নিচিনা কত হ'ব ন আৰু তাৰ পিছত এটো এতিয়া মই হিঙি মাছ দি বনাম দে কাঠৰ আলু আজি এনেকে খাম আৰু তাৰপা এটো হিঙি মাছটো অকমান হাফ ফ্ৰাই কৰি ললো তেলখিনি ইয়াতে সব দি মিলি আকৌ লৈ যাম ভিতৰলে এনেকে নহৰু আৰু পিয়াজখিনি ভাজি লৈছো আৰু এতিয়া ভাজি মানে সব দি মিলি আকৌ ভিতৰ লৈ যাম ভিতৰত হিজাই মিলি আকৌ বাহিৰত লৈ আনিম এতিয়া হেখিনি ভাজ খোৱাৰ পিছত দিছো কাঠালুখিনি ধুনিয়াকে হিজাই লৈছিলো ইয়াতে কুকাৰত আৰু এখিনি বহুত ধুনিয়া হৈছিল সবজি খাবলৈ অকমান কচু টাইপৰে হয় কিন্তু কচুতকে অকমান ডিফাৰেন্ট হয় টেষ্টটো আৰু এটা বস্তু আপোনালোকক দেখুৱাইছো মই এটো হৈছে পিপলি বহুত ভাল বস্তু হয় এটো মেডিচিন টাইপৰ কাম কৰে মানে বস্তুটো গুগলত সাৰ্চ মাৰি চাবচোন আপোনালোকে বহুত ভাল বস্তু হয় এটো জালুক টাইপৰে হয় আৰু কিন্তু মানে অকমান দীঘল হয় এটো লং পেপাৰ বুলি কয় এটো আৰু এটা কৈছিলে কি আছিল এটো বেলেগ কিবা এটা কৈছিলে গুগলত সাৰ্চ মাৰি চাব বহুত ধুনিয়া হয় আৰু সবজি বহুত টেস্টি হৈছিলে ইয়াতে দি দিলো আৰু হেখিনি জালুক বিলাক জলকীয়াও দিছিলো আৰু এফালে মই লফা শাক অকমান ভাজি লম বুলি ভাবিছো মানে ভিতৰতে ভাজিব লাগিব আৰু এফালে ধুনিয়াকে কাটি লৈছো এনেকে অলপ ডাঙৰকে এনে সোনকালে হিজি যায় ন এটো সিম্পল কে খালেও ভাল লাগে এনেকে আমি জুলকে খালেও ভাল লাগে বইল খালে বেছি ভাল লাগে কিন্তু মই এনেকে ভাজি লৈছো আজি অকমান নহৰু দি পেলাই এনেকে নিমখ হালধি দি একো নিদু তেনেকে নহৰু নিমখ হালধি হেখিনি দি পেলাই ভাজি মেলি হেনেকে খাই দিলো আৰু আজি বহুত ভাল লাগে আৰু গৰৈ মাছৰ লগত বইল খাবচোন বহুত টেস্টি হয় কিন্তু আমি কাঠালু খালো যে আজি হেকানে লফাখিনি এনেকে খাই লৈছো বহুত বেছি লফা আছে ঘৰত আমাৰ হেকানে বেয়া হৈ যাব বুলি মানে খাই দিয়া নিচিনা হৈছে যেতি ঢেৰ বস্তু নহলে আমি ইমান এগাল বনায়ও নেখাম বাৰু এফালে দেখিছেনে এটো মোৰ কাৰেন্ট ফেভাৰিট হয় তিতা ফুল বহুত ধুনিয়া খাবলৈ মই আজিকালি বহুত ভাল লাগে মই খাবলৈ আৰু কৰকৰীয়া হৈছে দেখিছেনে একদম মচমচিয়া হৈছে বহুত ধুনিয়া হৈছিলে খাবলৈ অকমান হে তিতা নৰসিংহ কি বুলি কয় এটো হেৰিটো নিচিনা লাগে অকমান মই পাহৰি গৈছো নামটো নিমপাতৰ নিচিনা লাগে অকমান খাবলৈ টেষ্টটো কিন্তু কৰকৰীয়াকে খালে বহুত ভাল লাগে ফ্ৰাই কৰিব লাগে আৰু মই মাজে মাজে দেখাই থাকো এটো থালিত
আৰু এফালে মই কাঠআলু দিলোঁ এতিয়া লফা ভাজি দিলোঁ ইয়াতে বিন বইলখিনি দি দিলোঁ আৰু তিতা ফুল আৰু মেইন এয়া আজিৰ মেইন বস্তু কেঁকুৰা মোৰ হাজবেণ্ডৰ ফেভৰেট হয় জানো কৰপৰা কোনে দিলে সি জানে আৰু যি কি নহওক আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব এয়া আছিলে আমাৰ আজিৰ থালিখন চিম্পল থালিখন আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই আৰু নতুনকৈ যোনে চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ আৰু আজিৰ কাৰণে বাই বাই